আদিপুস্তক অধ্যায় 3 মনুষ্যৰ পতন। ঈশ্বৰ জিহুৱাই নিৰ্মাণ কৰা সকলো বনৰীয়া জন্তুৰ মাজত সৰ্প অতি টেঙৰ আছিল। সি নাৰীগৰাকীক ক'লে, বাৰীৰ কোনো গছৰ ফল তোমালোকে নাখাবা বুলি ঈশ্বৰে বাস্তৱিকে ক'লেনে? তাতে নাৰীয়ে সৰ্পক ক'লে, বাৰীৰ গছবোৰৰ ফল আমি খাব পাৰোঁ, কিন্তু বাৰীৰ মাজত থকা যি গছজোপা আছে তাৰ ফল হ'লে ঈশ্বৰে কৈছে, তোমালোকে তাক নাখাবাও নুচুবাও, তাকে কৰিলেই মৰিবা। তেতিয়া সৰ্পই নাৰীক ক'লে, দৰাচলতে তোমালোকে নমৰা, কিয়নো যিদিনা তোমালোকে তাৰ ফল খাবা সেইদিনাই যে তোমালোকৰ চকু মুকলি হৈ তোমালোক ঈশ্বৰৰ নিচিনা ভাল বেয়া জানোতা হ'বা, তাক ঈশ্বৰে জানে। তেতিয়া নাৰীয়ে সেই গছৰ ফল খাবলৈ ভাল, চকুৰ লোভজনক আৰু জ্ঞান দিওঁতা কথাটো মনোমোহা যেন দেখি তাক ছিঙি খালে আৰু লগত থকা তেওঁৰ গিৰিয়েককো দিলে। তাতে তেওঁও খালে। পাছে সিবিলাক দুয়োৰে চকু মুকলি হ'লত সিবিলাক যে বিবস্ত্ৰ তাক সিবিলাকে বুজি নিজলৈ ডিমৰু পাতেৰে কপিং সিয়াই ল'লে। পাছে ঈশ্বৰ জিহুৱাই দিনৰ জোৰ পৰা সময়ত বাৰীৰ মাজত অহা যোৱা কৰা শব্দ সিবিলাকে শুনিবলৈ পালে। তাতে মানুহ আৰু তেওঁৰ তিৰোতাও ঈশ্বৰ জিহুৱাৰে সাক্ষাতে নহবৰ মনেৰে বাৰীৰ গছনিৰ মাজত লুকালগৈ। তেতিয়া ঈশ্বৰ জিহুৱাই মানুহক মাতি সুধিলে, তুমি ক'ত আছা? তেওঁ ক'লে, এই বাৰীত। আপোনাৰ শব্দ শুনি মোৰ বিবস্ত্ৰতাৰ কাৰণে মই ভয় কৰি লুকাই আছোঁ। তাতে ঈশ্বৰ জিহুৱাই ক'লে, তুমি যে বিবস্ত্ৰ, তাক তোমাক কোনে ক'লে? যি গছৰ ফল নাখাবা বুলি মই তোমাক নিষেধ কৰিছিলোঁ তাক তুমি খালা নেকি? তেতিয়া মানুহে ক'লে, আপুনি যি তিৰোতা মোৰ সংগিনী কৰি দিলে, সেই তিৰোতাই মোক সেই গছৰ ফল দিলত মই তাক খালোঁ। পাছে ঈশ্বৰ জিহুৱাই নাৰীক ক'লে, তুমি এইটো কি কৰিলা? নাৰীয়ে ক'লে, সৰ্পই মোক ভুলালতহে মই খালোঁ। তাতে ঈশ্বৰ জিহুৱাই সৰ্পক ক'লে, তই এই কৰ্ম কৰা হেতুকে সকলো ঘৰচীয়া পশু আৰু আটাই বনৰীয়া জন্তুৰ মাজত অভিশপ্ত হৈ পেটেৰে গতি কৰিবি আৰু তোৰ জীৱনৰ গোটেই কালত ধূলি খাবি, আৰু মই তোৰে নাৰীৰে মাজত আৰু তোৰ বংশৰে নাৰীৰ বংশৰে মাজত শত্ৰুভাৱ উৎপন্ন কৰিম। সি তোৰ মূৰ গুৰি কৰিব আৰু তই তাৰ গুৰুৱা গুৰি কৰিবি। তেওঁ নাৰীক ক'লে, মই তোমাৰ গৰ্ভবেদনা অতিশয়ৰূপে বৃদ্ধি কৰিম, তুমি কষ্টেৰে সন্তান প্ৰসৱ কৰিবা, আৰু গিৰিৰালৈ তোমাৰ ইচ্ছা থাকিব আৰু সি তোমাৰ ওপৰত অধিকাৰ চলাব। পাছে তেওঁ আদমক ক'লে, যি গছৰ ফল নাখাবা বুলি মই তোমাক নিষেধ কৰিছিলোঁ, তুমি তোমাৰ তিৰোতাৰ কথা শুনি তাক খোৱা হেতুকে তোমাৰ কাৰণে ভূমি অভিশপ্ত হৈছে। তুমি জীৱনৰ গোটেই কালত দুখেৰে তাৰ পৰা খাবলৈ পাবা। কাঁইট আৰু কাঁইটীয়া বন সি তোমালৈ উৎপন্ন কৰিব, আৰু তুমি পথাৰৰ শস্য ভোজন কৰিবা। তুমি মাটিলৈ উলটি নোযোৱা মানে তোমাৰ মুখৰ ঘামেৰে আহাৰ কৰিবলৈ পাবা, কিয়নো তোমাক মাটিৰ পৰা লোৱা হৈছিল, কাৰণ তুমি ধূলি মাথোন, পুনৰাই ধূলিলৈকে উলটি যাবা। পাছে মানুহে তেওঁৰ তিৰোতাৰ নাম হবা থলে, কিয়নো তেওঁ সকলো জীৱিত লোকৰ মাতৃ। পাছে ঈশ্বৰ জিহুৱাই আদম আৰু তেওঁৰ ভাৰ্যালৈকো ছালৰ বস্ত্ৰ কৰি সিবিলাকক পিন্ধালে। ঈশ্বৰ জিহুৱাই ক'লে, দেখা, মানুহ আমাৰ এজনৰ নিচিনা ভাল বেয়া জানোতা হৈছে। এতিয়া সি কিজানি হাত মেলি জীৱন বৃক্ষৰ ফল লৈ খাই চিৰজীৱী হয়। এইবুলি যি মাটিৰ পৰা তেওঁক লোৱা হৈছিল তাতে খেতি কৰিবলৈ ঈশ্বৰ জিহুৱাই মানুহক এডন বাৰীৰ পৰা উলিয়াই পঠালে। এইদৰে তেওঁ মানুহক খেদালে আৰু জীৱন বৃক্ষৰ পথ ৰাখিবলৈ এডন বাৰীৰ পূবফালে কৰূববিলাকক আৰু চাৰিওফালে ঘূৰি থকা এখন জ্বলন্তময় তৰোৱালকো তাত থলে।